ভোক লাগি আছে ইতান কি কৰো মই ক'ত যাওঁ কোনে ৰাখো মানে ছাগলটো আনগে মোৰ দেৰি হ'ব ভাত বনাবে মোৰ দেউতা আহিব পঢ়িছি মানে বান্দৰো চাবা দে ছাগলীও চাবা দে শান্তি নাই আৰু মুঠতে দে দে যাওঁ দে দিছিয়ে ছাগলী মায়ে বিচৰিয়ে পাবাৰ নাই ক'ত নেকি আমাৰ ছাগলী হয়ে কিজানি যাই চাওঁ আমাৰ বাপ্পা ঐ পালো দে এই কতি ফাটা ৰ'দত আৰু কোনোবা ছাগলী দেই না যো ঘৰত যো সৰু ঘৰ বাকতিয়া হা ভাইটি কি হা তেতিয়া বাৰু তুমি ইয়াতে বহি আছা মই তেতিয়া কিবা কোৱাতে বেয়া পালা নাই দে বাইদেউ মই বেয়া পাওঁ নাই তোমাৰ ঘৰ ক'ৰ পৰা আহিছা তুমি নাই বাইদেউ মোৰ ঘৰৰ নাই মা দেউতাও নাই মই কিবা তাত থাকি ভাল লাগছে কাৰণে আছোঁ হয় নেকি তুমি পিছে ক'ৰ পৰা আহিছা নাই বাইদেউ মই ওচৰৰ বজাৰতে থাকোঁ মই য'তে দোকান পাওঁ তাতে মই ৰাতিটো কটাওঁ পুৱা হ'লে মই য'তে ত'তে ঘূৰি ফুৰোঁ আজি তুমি এতিয়া কি কৈছা তুমি তাতে বহুত দেৰি পৰা আছা বাইদেউ মই যাওঁ দিয়া বহুতো ধুলাল তাতে মই দোকানত খুচি পেলাই খাম দিয়ক নাই দিয়া তুমি যদি বিচাৰা আমাৰ লগতে থাকিব পাৰিবা মোৰো কোনো ভাইটি নাই বাইদেউ মোৰ কোনো আপত্তি নাই আপুনি কি ৰাখে মই থাকিম লগতে আপোনাৰ কাম বনো কৰি দিম ব'লা পিছে আমি যাওঁ ব'লা দুজন